নমস্কাৰ, আসসালামু আলাইকুম। আমি আজি আলোচনা কৰিম অসমীয়া সাহিত্য বিভাগৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয় লৈ। তো আমাৰ একিয়াম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু যদি আমাৰ চেনেলৰ বিষয়বস্তু আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আমাৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। আমি আজি আলোচনা কৰিম হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনবৰতে আহি থকা পৰ্ব, চৰণ, স্তৱক, জ্যোতি, অৰ্ধজ্যোতি, পূৰ্ণজ্যোতি সম্পৰ্কে। এইকেইটা বস্তু অকল পৰীক্ষাত মাৰ্ক কেৰি কৰাৰ কাৰণে নহয়, অসমীয়া ভাষাটোৰ বিষয়ে অৱগত হোৱাৰ কাৰণে অতি দৰকাৰী এই কেইটামান ব্যাকৰণগত বিষয়। তো আমি উদাহৰণৰ সহায়তে আজি আলোচনা কৰিম যে পৰ্ব, চৰণ, স্তৱক, জ্যোতি, পূৰ্ণজ্যোতি, অৰ্ধজ্যোতি নো কি আমি আজি জানিবলৈ চেষ্টা কৰিম। আমি উদাহৰণৰ সহায়ত আলোচনা কৰিম। গোপাল, গোবিন্দ, যদু, নন্দন, এইটো হ'ল অৰ্ধজ্যোতি। কৃষ্ণৰ চৰণে লৈলা শৰণ, পূৰ্ণজ্যোতি। এই উদাহৰণৰ সহায়তে আমি আজি সকলোবিলাক জানিবলৈ চেষ্টা কৰিম। জ্যোতি কাক বোলে আগতে এইটো জনা দৰকাৰ যে আমি জানো কবিতা তথা গদ্যৰ আবৃত্তি কৰিবলৈ হ'লে য'ত বিৰামৰ প্ৰয়োজন হয় ততে জ্যোতিৰ আৱশ্যক। আমি ডেফিনেশ্যনটো লিখিবলৈ হ'লে এনেকৈ লিখিব লাগিব, কবিতা নাইবা গদ্যৰ আবৃত্তি কৰিবলৈ য'ত বিৰামৰ প্ৰয়োজন হয় তাতেই জ্যোতিৰ আৱিষ্কাৰ হয় বা জ্যোতি প্ৰয়োজন, তাকেই জ্যোতি বোলে। তো জ্যোতি আকৌ দুই প্ৰকাৰ আমি জানো। কি? অৰ্ধজ্যোতি আৰু পূৰ্ণজ্যোতি। অৰ্ধজ্যোতিৰ চিহ্ন হিচাপে আমি এটা আঁচ টানি দিওঁ, পূৰ্ণজ্যোতিৰ চিহ্ন হিচাপে আমি দুটা আঁচ টানি দিওঁ। এই বিষয়ে আমি জানিলোঁ। আৰু এই উদাহৰণৰ জৰিয়তে আমি পৰ্বত, চৰণ আৰু স্তৱকৰ সম্পৰ্কে ধাৰণা ল'ম। পৰ্বত আমি কি জানো? পৰ্বৰ বিষয়ে আমি কি জানো বা পৰ্ব কাক বোলে? দুই বা ততোধিক শব্দ বা পদ সমষ্টিক একেলগে পৰ্ব বোলে। আমি পৰ্ব বুলিলে কি বুজো? যে দুই বা ততোধিক পদ বা শব্দ সমষ্টিক একেলগে কি বোলে? পৰ্ব বোলে। তো আমি এই উদাহৰণটোৰ পৰা বুজিব পাৰিলোঁ যে ইয়াত চাৰিটা পৰ্ব আছে। এই এটা পৰ্ব, এই এটা পৰ্ব, এই এটা পৰ্ব আৰু এই এটা পৰ্ব। এই উদাহৰণটোত চাৰিটা পৰ্ব আছে। তাৰপিছত আমি আহোঁ চৰণলৈ। চৰণ কাক বোলে? যে দুই বা ততোধিক পৰ্ব লগ লাগি গঠন হোৱা অৰ্ধজ্যোতি পৰ্যন্ত শব্দ বা পদ সমষ্টিক চৰণ বোলে। আমি কি পালোঁ? অৰ্ধজ্যোতি পৰ্যন্ত কিহৰ সমষ্টি? পদ সমষ্টিক কি বোলে? চৰণ বোলে। তো আমি জানো এইটো হ'ল অৰ্ধজ্যোতি। ইয়াৰ আগতে আলোচনা কৰা হৈছে, ছিংগল আঁচ টানি দিয়া হৈছে, এইটো হ'ল অৰ্ধজ্যোতি, আৰু ডাবল আঁচ টানি দিয়া হৈছে, এইটো হ'ল পূৰ্ণজ্যোতি। অৰ্ধজ্যোতিলৈকে থকা পৰ্ব সমষ্টিকে চৰণ বোলে। তেতিয়াহ'লে আমি গম পালোঁ ইয়াত দুটা পৰ্ব আছে। এটা পৰ্ব, এই এটা পৰ্ব। এই দুটা পৰ্ব মিলি এটা চৰণৰ সৃষ্টি হৈছে। নাইবা আৰু দুটা বা ততোধিক আৰু এটা পৰ্ব যদি থাকিলেহেঁতেন তথাপিও তাতে এটা চৰণ হ'লহেঁতেন, কিন্তু তাৰ লাষ্টত অৰ্ধজ্যোতি থাকিব লাগে। অৰ্ধজ্যোতিৰ আগলৈকে যিখিনি থাকে তাকে আমি কি বোলো? চৰণ বুলি বুজো। তাৰপিছত আহি স্তৱকলৈ। আমি স্তৱক সম্পৰ্কে ধাৰণাটো ল'ম। কি আছে? দুই বা ততোধিক পৰ্ব লগ লাগি জ্যোতি পৰ্যন্ত পৰ্ববোৰৰ সমষ্টিক একেলগে স্তৱক বোলে। তো ইয়াতে আমি কি পালোঁ? জ্যোতি পৰ্যন্ত। তাৰমানে
এইটোক পূৰ্ণজ্যোতি বুলি কোৱা হৈছে পূৰ্ণজ্যোতি পৰ্যন্ত যি কেইটা পৰ্ব আছে সেই পৰ্ববিলাকৰ সমষ্টিকে কি কোৱা হৈছে স্তৱক কোৱা হৈছে ইয়াতে আমি বুজিব পাৰিলো যে এইটো এটা পৰ্ব এইটো এটা পৰ্ব এইটো এটা পৰ্ব এইটো এটা পৰ্ব আমি এই চাৰিটা পৰ্ব মিলি এটা স্তৱক পালো কিন্তু এটা স্তৱকত কেইটা চৰণ থাকে আমাৰ জনাৰ অতি দৰকাৰ ইয়াত কি আছে 2 বা ততোধিক পৰ্ব লগ লাগি জ্যোতি পৰ্যন্ত পৰ্ববোৰৰ সমষ্টিকে একেলগে স্তৱক বোলে নাইবা আমি ক'ব পাৰো 2 বা ততোধিক চৰণ লগ লাগি জ্যোতি পৰ্যন্ত হোৱা পৰ্বৰ সমষ্টিকে স্তৱক বোলে আমাৰ মূল কথাটো হ'ল যে স্তৱকৰ ধাৰণাটো অৰ্জন কৰিব লাগে স্তৱক কি চৰণ কি পৰ্ব কি আমি স্পষ্ট আকাৰে বুজিব লাগে যে এইটো হ'ল এটা পৰ্ব এইটো হ'ল এটা পৰ্ব এইটো এটা পৰ্ব এইটো এটা পৰ্ব তেনেহ'লে এই উদাহৰণটোত আমি কি পালো পৰ্ব আছে কেইটা 4টা আৰু চৰণ কেইটা আছে 2টা চৰণ মিলি কি হৈছে এটা স্তৱক হৈছে এইটো হ'ল অসমীয়া কবিতা লিখাৰ এটা ধৰণ কবিতা লিখিবলৈ হ'লে এইটো জনা অতি প্ৰয়োজন পৰ্ব কেনেকৈ গাঁথনি লিখিব লাগে স্তৱকৰ গাঁথনি কেনেকুৱা হ'ব লাগে চৰণৰ গাঁথনি কেনেকুৱা হ'ব লাগে গতিকে এইটো জনা অতি প্ৰয়োজন অকল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে নহয় অসমীয়া ভাষাৰ মাধ্যমত থকা সকলো মানুহে এইটো প্ৰয়োজন ইয়াৰ উপৰিও হাইস্কুল শিক্ষান্ত পৰীক্ষাত পৰ্ব কাক বোলে বুলি 2016ত আহিছিলে চৰণ কাক বোলে বুলি 2017ত আহিছিলে আৰু স্তৱক এই দুয়োটা চনতে আহিছিলে 2016তো আহিছিলে 2017তো আহিছিলে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীসকলৰ কাৰণে এইকেইটা অতি প্ৰয়োজন জ্যোতি কাক বোলে অনবৰতে আহি থাকে অৰ্ধজ্যোতিক বুলিলে কি বুজা পূৰ্ণজ্যোতি বুলিলে কি বুজা এইটো অনবৰতে আহি থাকে পৰ্ব বুলিলে কি বুজা উদাহৰণ দিয়া তেনেহ'লে এই উদাহৰণটো দিলেই হৈ গ'ল চৰণ কাক বোলে এইখিনি কাক বোলে ডেফিনেশ্যনটো দি উদাহৰণটো দি দিলে হৈ গ'ল স্তৱক কাক বোলে ডেফিনেশ্যন এইখিনি লিখি উদাহৰণটো দি দিলে হৈ গ'ল এইখিনি জনা অতি প্ৰয়োজন গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকে ভালকৈ বুজিছা তেনেহ'লে কমেণ্ট কৰিবা আৰু যদি বুজা নাই তেনেহ'লে তথাপিও কমেণ্ট কৰিবা আৰু ইয়াতকৈ বেটাৰকৈ বুজাবলৈ আমি চেষ্টা কৰিম আৰু যদি ভাল লাগিছে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবা নতুনকৈ আমি ডেইলি এটাকৈ ভিডিঅ' আপলোড কৰিম অসমীয়াৰ বিষয়ে আপলোড কৰিম ইংৰাজীৰ বিষয়ে আপলোড কৰিম সায়েন্সও আপলোড কৰিম গণিতো আপলোড কৰিম বিশেষকৈ HSLC এক্সামিনেশ্যন দিয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি এই ভিডিঅ'বিলাক অনবৰতে আপলোড কৰি থাকিম ডেইলি আপলোড কৰি থাকিম তোমালোকৰ যি কেইটা প্ৰয়োজন ইচ্ছা কৰিলে তোমালোকে কমেণ্ট কৰিব পাৰিবা আমি সেই সম্পৰ্কে তোমালোকক অৱগত কৰাম নাইবা সেই কমেণ্ট চাই তোমালোকক আমি ভিডিঅ' বনাবলৈ চেষ্টা কৰিম গতিকে ধন্যবাদ আকৌ এবাৰ কৈছোঁ নতুন ভিডিঅ' পাবলৈ আমাৰ চেনেলটোক তোমালোকে ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা ধন্যবাদ থেংক ইউ